এনআৰচি অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। অসম চুক্তিক ভিত্তি কৰি অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰা হয় মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত। প্ৰায় দশকজোৰা উৎকণ্ঠাৰ অন্তত যোৱা 31 আগষ্টত পূৰ্ণাংগ এনআৰচি প্ৰকাশ পায়। অসমত প্ৰতিৰ ঘৰত অবৈধ অনুপ্ৰৱেশকাৰী থকাৰ কথা বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন দল সংগঠনে তথ্য সহকাৰে উল্লেখ কৰি আহিছিল। কিন্তু যোৱা 31 আগষ্টত প্ৰকাশ পোৱা পূৰ্ণাংগ এনআৰচিত মাত্ৰ 20 লাখমান আবেদনকাৰীৰ নামহে বাদ পৰাত স্বাভাৱিকতেই বিভিন্ন দল সংগঠনে এনআৰচি উন্নীতকৰণত চৰকাৰী প্ৰশাসন যন্ত্ৰৰ ব্যাপক অপব্যৱহাৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছিল। অধিকাংশ দল সংগঠনে অনা অভিযোগসমূহ আছিল লিগেচি ডাটাৰ ক্ৰয় বিক্ৰয় হৈছে, বিভিন্ন চৰকাৰী প্ৰমাণ পত্ৰত জালিয়াতি হৈছে। এইখিনি সময়তে monkey.com-ৰ হাতত পৰিছেহি আন এক বিস্ফোৰক তথ্য। এনআৰচিৰ খচৰা প্ৰস্তুতৰ সময়ত সন্দেহজনক আছিল সেবাৰ গতিবিধি। এনআৰচি উন্নীতকৰণৰ সময়ছোৱাত সেবাৰ জৰিয়তে হাজাৰ হাজাৰ ব্যক্তিয়ে সলনি কৰিছিল নিজৰ নাম আৰু উপাধি। নাম আৰু উপাধি সলনিৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিবলৈ সেবাই উলংঘা কৰিছিল নিজৰ পূৰ্বৰ নীতি নিৰ্দেশনা। নাম আৰু উপাধি সলনি কৰিছিল অধিকাংশ ইছলামধৰ্মী ব্যক্তিয়ে। 1975 চনৰ 29 ছেপ্টেম্বৰত তদানীন্তন সেবাৰ অৰ্থাৎ অসম মাধ্যমিক শিক্ষা সংসদৰ সচিব শৈলজানন্দ ভৰালীয়ে এক নিৰ্দেশনাৰ যোগেদি উল্লেখ কৰিছিল যে পৰীক্ষা আৰম্ভ হোৱাৰ 3 বছৰৰ ভিতৰত প্ৰৱেশ পত্ৰ, পঞ্জীয়ন প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বিটত থকা ভুল সংশোধন কৰিব লাগিব। সেই বিষয়ে প্ৰৱেশ পত্ৰ অৰ্থাৎ এডমিট কাৰ্ডতো স্পষ্টকৈ উল্লেখ আছে। কিন্তু এই এনআৰচিৰ উন্নীতকৰণ প্ৰক্ৰিয়া চলি থকাৰ সময়তে সেবাৰ বৰ্তমানৰ সচিব অসম প্ৰশাসনিক সেৱাৰ বিষয়া সুৰঞ্জনা সেনাপতিয়ে 3 বছৰৰ পিছতো কেৱল লেট ফাইন প্ৰদান কৰিয়েই এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন প্ৰমাণপত্ৰ, চাৰ্টিফিকেট ইত্যাদি শুধৰণি কৰিব পাৰিব বুলি এক নিৰ্দেশনা প্ৰদান কৰে। ইতিমধ্যে সেবাৰ বিভিন্ন পৰ্যায়ত বিভাগীয় টকাত এই প্ৰক্ৰিয়া অবৈধ আৰু বিধি বহিৰ্ভূত বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছে। তৎসত্বেও সেবাৰ সচিবে কিয় নিৰ্ধাৰিত 3 বছৰৰ সময়সীমা উকলি যোৱাৰ পিছতো লেট ফাইন লৈয়ে নাম আৰু উপাধি সলনিৰ তৎপৰতা প্ৰদৰ্শন কৰিলে, সেয়া স্বাভাৱিক অৰ্থতেই ৰহস্যজনক। এই ক্ষেত্ৰত সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ ভূমিকাও সন্দেহজনক। সেবাই 2 জানুৱাৰী 2019 তাৰিখে দিয়া এক নিৰ্দেশনা অনুযায়ী 54 গৰাকী ব্যক্তিৰ নাম আৰু উপাধি সলনি কৰা হৈছিল। আকৌ 28 মাৰ্চ 2019 তাৰিখে প্ৰদান কৰা নিৰ্দেশনাত 545 গৰাকী ব্যক্তিৰ নাম আৰু উপাধি সলনি কৰা হৈছে। ইয়াৰ উপৰি 31 আগষ্ট 2019-ৰ এনআৰচি পূৰ্ণাংগ খচৰা প্ৰকাশৰ পূৰ্বে সেবাই এনেদৰে হাজাৰ হাজাৰ ব্যক্তিৰ নাম আৰু উপাধি নিৰ্ধাৰিত 3 বছৰ অতিক্ৰম কৰাৰ পিছতো সলনি কৰিছিল। এনআৰচিত হোৱা জালিয়াতিৰ অভিযোগৰ মাজতে সেবাত সংঘটিত হোৱা এই কাণ্ডই স্বাভাৱিকতেই সন্দেহৰ সৃষ্টি কৰিছিল। সেবাক ন্যস্ত স্বাৰ্থ জড়িত আৰু অসম বিৰোধী চক্ৰই ব্যৱহাৰ কৰাৰ অৱকাশো নথকা নহয়। এনআৰচিৰ উন্নীতকৰণ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে সেবাত সংঘটিত এই কৰ্ম সন্দৰ্ভত পৰৱৰ্তী সময়ত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া স্বাভাৱিকতেই লক্ষণীয়। ব্যুৰ ৰিপৰ্ট, দ্য monkey.com।